Welcome to my channel Assamese Gopal Vlogs. আজি মই আপোনালোকৰ বাবে নতুন এটা কাৰ্টুন লৈ আনিছো। যদি এই ভিডিঅটো চাই ভাল লাগিলে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅটো কেনেকুৱা লাগিলে ইয়াৰ পৰা এটা কমেন্ট লিখি দিয়ক আৰু লগতে যদি এই ভিডিঅটো চাই ভাল লাগিলে সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো ক্লিক কৰি দিয়ক আৰু তাৰ পিছত অলক ক্লিক কৰি দিয়ক যাতে আপোনালোকে মই নতুন যদি মই ভিডিঅ আপলোড কৰোঁ আপোনালোকে অতি শীঘ্ৰে পাই যায়। এতিয়া আমি ভিডিঅটো ষ্টাৰ্ট কৰোঁ। কোনোবাই পৰীক্ষাৰ কাৰণে পঢ়ি আহিছনে? মই হ'লে একো পঢ়ি অহা নাই দেই। হঠাৎ ক্লাছ টেষ্ট ল'লে কিবা পঢ়িব পাৰিবি? তহঁতি পঢ়ি আহিছনে নাই কচোন বাৰু? তাকেতো ফটককে পৰীক্ষা ল'লে কিবা পঢ়িব পাৰিবি? কালিহে কৈছে একদম ছুটি দিয়া সময়ত। মই যেনে তেনে দুটামান পঢ়ি আহিছোঁ যদিও গোটেইখিনি পঢ়ি অহা নাই। হ'ব দে তহঁতক ক'ম বাৰু যিকেইটা পাৰোঁ। ভাল হৈছে, খুব ভাল হৈছে। ক্লাছত আৰু উৎপাত কৰি থাকিবা, খাই থাকিবা ক্লাছৰ বিচাৰি নোপোৱাকৈ। এতিয়া দিবা আকৌ পৰীক্ষাটো যেনেকৈ দিয়া। আৰু 2 মিনিট আছে, ব'ল অলপ ৰিভাইজকে কৰি লওঁ। কি হ'ল তোমালোকৰ ইমান যে ছেট হৈ আছা? মোৰ যে অলপ হবি হ'ব শিকিবা। কি হ'লনো কোৱাচোন কোৱা। নয়ন দা, হবি নহয় হেভি। অলপ ইংলিছটো ট্ৰাই কৰিব আকৌ। হ'ব দিয়া, তুমি বৰ ইংলিছ জনাটো। গুড মৰ্ণিং মাই ডিয়াৰ ষ্টুডেণ্টছ। তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়ি আহিছা নহয়? মই তোমালোকক এতিয়া কুৱেশ্যন দিম, তোমালোকে এনচাৰ কৰি যাবা দেই। মেম গুড মৰ্ণিং। চাহ খাব নি? মই বনাই আনিম। তুমি আজি মোক চাহ বনাই দিব নালাগে বাৰু। তুমি মোৰ আজি গাৰ্ড থৈ দিয়া। মই মানে আজি পৰীক্ষা এটা ল'ম ইংলিছৰ। কোনোবাই যদি চিটিং নাইবা যদি কোনোবাই যদি অলপ এইটো ডিষ্টাৰ্ব কৰে নহয় তুমি মোক জনাই দিবা দেই। নয়ন মই তোমাৰ এইটোকে দিছোঁ দেই কাম। ধুনীয়াকৈ কৰিব পাৰিবা নহয়? মেম মোৰ এইটো কাৰণে বাই হাতৰ খেলো নহয়, এইটো চুটকিৰ কাম হয়। তুমি নাজানা ইহঁতৰ কথা। হ'ব দিয়ক মেম, আপুনি পৰীক্ষা ষ্টাৰ্ট কৰক। নয়ন ষ্টাৰ্ট নহয়, ষ্টাৰ্ট। এতিয়া মই কৰিলোঁ পৰীক্ষা ষ্টাৰ্ট। ষ্টুডেণ্ট তোমালোকে নিজৰ কপি ৰেডি কৰি লোৱা। মেম ৰেডি, আপুনি কওক। মই একেবাৰে ৰেডিটো। অৰিন্দম কিবা কৈছা নেকি তুমি? নাই কোৱা। তো ষ্টুডেণ্টছ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে মই ট্ৰেঞ্চলেশ্যন দিছোঁ, তোমালোকে ষ্টাৰ্ট কৰা। ফাৰ্ষ্টটো হৈছে বাঘে ঘাঁহ নাখায়, লিখা। মেম হৈ গ'ল। অ'কে, ছেকেণ্ড কুৱেশ্যনটো হৈছে সোণ তামতকৈ উজ্জ্বল। মেম হৈ গ'ল, নেক্সটটো কওক। উফ ৰাম, মই কম নহয়, লাহে চবকেতো লিখি ল'ব দিয়া। নিৰঞ্জনা ভালে হৈছে আৰু চৰিবি। মেম চাওকচোন চাওক, এই পিছাজনীয়ে কি কৰিলে? ইমান মৰম লাগিছে সৰু বহীখন। চাওকচোন চাওক, কিবা কিবি বহুত লিখি থোৱা আছে ইংলিছত। কি চিটিং কৰিছে? পিছা তোমাক ৰ'বা।